হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ পঢ়া টেবুলৰ পৰা। মানে আজি পৰা এক্সাম আৰম্ভ আৰু দিয়ক মই কলেজলৈ ৰেডি হৈ ল'লোঁ আৰু গাইজ এক্সাম দি আহিলোগৈ। এতিয়া বোলো অকণ ৰেষ্ট লওঁ, কিন্তু এই আকৌ লগ ধৰিলে ছাগলীকেইটা মেলি দিবলৈ। আৰু দিয়ক আহিলোঁ ছাগলী মেলিলোঁ। এতিয়া বোলো ওলাওঁগৈ জিমলৈ, মানে এক্সামৰ মাজতো অকণমান জিমলৈ যাওঁ, মানে কাইলৈ এক্সামহে। আৰু দিয়ক গাইজ একেবাৰে টিয়কত গৈ ভিডিঅ' বনাম। গাইজ অৱশেষত আহি টিয়ক পাই গ'লোহি। সেইফালে ফ'ৰ লেণ্ডৰ কাম লাগি আছে। আমিও আহি পালোহি জিমৰ হলমুখত। ভাবিছিলোঁ শৰ্মা নাই অহা বুলি, পিছে সি আমাতকৈ আগতে পালেহি। আজি ৰৈ থাকিলে লাভ নাই, সেয়ে বোলো জিমলৈ সোমাই গ'লোঁ। পিছে গাইজ আমাৰ বাহিৰে জিমত আৰু কোনো নাই, সেয়েহে লাইককেইটা দি পানি অকণমান খিচাখন্তে মুখখন চাই পিনি জিম মৰা আৰম্ভ কৰোঁ। আৰু গাইজ আমাৰ আকৌ বেকৰী মেচিনটো বেয়া হৈ আছিলে, তাকে এইটো ভাল কৰিলে। আকৌ গাইজ এইফালে শৰ্মাই আকৌ চোলাটো দাগি কি চাই আছে সিহে জানে। পিছে গাইজ প্ৰথমে মাৰিবলৈ আহিলোঁ ডেডলিফ্ট, গোটেইগাল লগাম বুলি আহিছোঁ, কিন্তু শৰ্মাহে মানা কৰিলে। সেয়ে কৰিছোঁ দেই, কিন্তু ডেডলিফ্ট মৰাৰ ভিডিঅ' মই ইয়াত দিয়া নাই, মানে ডেছক্ৰিপশ্যনত লিংকটো আছে, আপোনালোকে ভিডিঅ'টো চাই ল'ব। আৰু গাইজ জিম মাৰি হ'ল, এতিয়া ওলাই আহিলোঁ ডাইৰেক্ট হোটেল এখন সোমালোহি, মানে ইয়াত কিবা এটা খাওঁ বুলি। তাকে বোলো গাইজ বহি আছোঁ, কিন্তু এতিয়ালৈকে পোৱাহি নাই। অৱশেষত আমাৰ পৰঠা পালেহি। পিছে পৰঠা খায়ো খতম দিলে। খাই বৈ হ'ল, এতিয়া ডাইৰেক্ট যাওঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বাই।